আমি আপোনালোকৰ অধিক আগ্ৰহেৰে বাট চাই থকা আৰু এটি গীতৰ পাছতেই আমি বেহাৰবাৰী আউটপোষ্টৰ কে আৰু মোহনক কি খাই আহিছে ইমান জোৰ এনেকুৱা জোৰ আমি ক'তো পোৱা নাই কি খাই আহিছে দাদা ভোটকা ভাত হাঁহৰ মাংস মই কি খালে শকত হ'ম বাৰু গাহৰি পিছে মই গাহৰি নাখাওঁ খাব লাগিব ন বাৰু চেষ্টা কৰিম কিন্তু মই আজিলৈ খাই পোৱা নাই আৰু চাগে ভৱিষ্যতেও নাখাওঁ কিন্তু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই শকত হৈ যাওঁ ঠিক আছে আৰু এইখিনি মই এটা কথা কৈছোঁ আটাইতকৈ চাগে কপাহেৰাৰ ছোৱালী আৰু বোৱাৰীবোৰ ধুনীয়া হয়নে মই কেলে কথাটো কৈছোঁ গম পাইছে কাৰণ আমাৰ অসমৰ ভিতৰত সকলোতকৈ ধুনীয়া MLA ইয়াৰে হয় হয়নে আই থিংক অসমৰ নহয় গোটেই ভাৰতৰে ধুনীয়া MLA আই থিংক আমাৰ কপাহেৰাত থাকে হয়নে হয়নে হয় সেইবাবে মই আমাৰ অন্তিম গীত গাম আৰু মঞ্চত আকাশদীপ দা তপন দা আংগুল দা বা সকলোকে মঞ্চত বিচাৰিছোঁ আপোনালোকে আহক আমি একেলগে বিহু নাচিম আৰু অন্তিম গীতটি গাম আংগুল দা আছে নাই এতিয়া আছোঁ We're